নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল আসামিজ পেজলৈ। আজি এই ভিডিঅ'ৰ জৰিয়তে ইণ্ডিয়ান হিষ্ট্ৰী মোষ্ট ইম্পৰ্টেণ্ট 10টা এমচিকিউ আলোচনা কৰা হ'ব, যিকিটা আপোনালোকৰ আগন্তুক কম্পিটিটিভ এক্সামসমূহত অতিকে প্ৰয়োজন হ'ব। আৰু আমি এইদৰে 10টাকৈ প্ৰত্যেকটো ভিডিঅ'তে এমচিকিউ আলোচনা কৰিম। যদি চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলকচোন তেন্তে প্ৰথম কুৱেশ্যনটো চাওঁ। মনসবদাৰী প্ৰথা প্ৰৱৰ্তন কৰিছিল সুধিছে আকবৰে, শাহজাহানে, বাবৰে, হুমায়ুঙে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক, আকবৰে এই মনসবদাৰী প্ৰথা প্ৰৱৰ্তন কৰিছিল। এইখিনিতে এটা কথা কৈ দিওঁ, 1577 খ্ৰীষ্টাব্দত আকবৰে মোগল সাম্ৰাজ্যৰ শাসন ব্যৱস্থাত এই মনসবদাৰী প্ৰথা প্ৰৱৰ্তন কৰে বুলি ইতিহাসবিদসকলে মত পোষণ কৰে। এইটো কথা মনত ৰাখি থ'ব, 1577 খ্ৰীষ্টাব্দত। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। দিন ই ইলাহী পন্থাৰ প্ৰৱৰ্তক হ'ল সুধিছে বাবৰ, শাহজাহান, আকবৰ, নাদিৰ শ্বাহ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ, আকবৰে এই দিন ই ইলাহী পন্থাৰ প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যনলৈ যাওঁ। বংগদেশৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল সুধিছে ক্লাইভ, কৰ্ণৱালিছ, হায়দৰী, ৱাৰেন হেষ্টিংছ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ঘ, ৱাৰেন হেষ্টিংছ। মনত ৰাখিব, ঘ, ৱাৰেন হেষ্টিংছ। নেক্সট কুৱেশ্যনটোলৈ যাওঁ। কৰদমৈত্ৰী নীতিৰ প্ৰৱৰ্তক হ'ল অপশ্যনকেইটা চাওঁ, লৰ্ড ৱেলেছলি, লৰ্ড হেষ্টিংছ, লৰ্ড কৰ্ণৱালিছ, লৰ্ড আমহাংষ্ট। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক, লৰ্ড ৱেলেছলিয়ে কৰদমৈত্ৰী নীতি প্ৰৱৰ্তন কৰিছিল। মনত ৰাখিব, কৰদমৈত্ৰী নীতি লৰ্ড ৱেলেছলিয়ে প্ৰৱৰ্তন কৰিছিল। কুৱেশ্যন নম্বৰ 5, বিখ্যাত সংগীতজ্ঞ তানসেন কাৰ ৰাজসভাত আছিল? অপশ্যনকেইটা চাওঁ, আকবৰৰ, বাবৰৰ, হুমায়ুঙৰ, শ্বেৰশ্বাহৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক, আকবৰৰ ৰাজসভাৰ সংগীতজ্ঞ আছিল তানসেন। মনত ৰাখিব, সংগীতজ্ঞ। নেক্সট কুৱেশ্যনলৈ যাওঁ। তুগলক বংশৰ প্ৰতিষ্ঠাতা হ'ল অপশ্যনকেইটা চাওঁ, বাবৰ, শাহজাহান, গিয়াছুদ্দিন তুগলক, মুৰজাহান। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ গ, গিয়াছুদ্দিন তুগলক আছিল তুগলক বংশৰ প্ৰতিষ্ঠাতা। নেক্সট কুৱেশ্যনলৈ যাওঁ। মহম্মদ ঘুৰিৰ আন এটা নাম হ'ল সুধিছে মহম্মদ ঘুৰিৰ আন এটা নাম। অপশ্যনকেইটা চাওঁ, চাহাবুদ্দিন, বাবৰ, নবাব হুছেইন, জাহাংগীৰ। ইয়াৰ ভিতৰত শুদ্ধটো আমি সকলোৱে জানো, চাহাবুদ্দিন আছিল মহম্মদ ঘুৰিৰ আন এটা নাম। এইখিনি এটা আপোনালোকক কথা কৈ থ'ব বিচাৰে যে মহম্মদ ঘুৰি চুলতান মাহমুদৰ ভায়েক আছিল। এই কথা মনত ৰাখি থ'ব। আৰু চুলতান মাহমুদে ভাৰত 17 বাৰ আক্ৰমণ কৰিছিল, কথাটো মনত ৰাখি থ'ব। নেক্সট কুৱেশ্যনলৈ যাওঁ। কি সুধিছে চাওঁ। খনুৱা যুদ্ধ হৈছিল, বেটেল অফ খনুৱা কেতিয়া হৈছিল সুধিছে অপশ্যনকেইটা চাওঁ, 1527 চনত, 1610 চনত, 1530 চনত, 1703 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ক, 1527 চনত খনুৱা যুদ্ধ হৈছিল। নাও কুৱেশ্যন নম্বৰ 9, চীনা পৰিব্ৰাজক ফাহিয়েন কোনজন গুপ্ত সামন্তৰ দিনত ভাৰতলৈ আহিছিল? অপশ্যনকেইটা চাওঁ, প্ৰথম চন্দ্ৰগুপ্ত, দ্বিতীয় চন্দ্ৰগুপ্ত, তৃতীয় চন্দ্ৰগুপ্ত, কোনোটোৱে নহয় সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ খ, দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত চীনা পৰিব্ৰাজক ফাহিয়েন ভাৰতলৈ আহিছিল। মনত ৰাখিব। নেক্সট কুৱেশ্যনলৈ যাওঁ। এইটো লাষ্ট কুৱেশ্যন হয়। 1498 চনত কোনজন ইউৰোপীয় নাবিকে প্ৰথমতে ভাৰতত আহি উপস্থিত হৈছিল? অপশ্যনকেইটা চাওঁ, স্কট, বেণ্টিং, ভাস্কো দা গামা, কোনোটোৱে নহয় সুধিছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো আমি সকলোৱে জানো, অপশ্যন নম্বৰ গ, ভাস্কো দা গামাই 1498 চনত ভাৰতলৈ আহি প্ৰথম জলপথ আৱিষ্কাৰ কৰিছিল। মনত ৰাখিব, প্ৰথম জলপথ আৱিষ্কাৰ কৰিছিল ভাস্কো দা গামাই। এনেদৰে আপোনালোকৰ চনসমূহ দিলে পাজল নহ'ব। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ থাকিল। আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। সদুশেষত আপোনালোকৰ পৰীক্ষাসমূহ ভাল হওক তাৰে কামনাৰে জয় অসম। ধন্যবাদ।